হাই ফ্ৰেণ্ডছ, কি খবৰ? আকৌ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ। আৰু নতুন ভিডিঅ' মানে এতিয়া বছৰৰ নতুন আহিছে, অসমীয়া নৱবৰ্ষ, আৰু লগতে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আজি হৈছে গৰু বিহু, আৰু গৰু বিহুৰ দিনা ঘৰত সকলোৱে গৰু চৰু গা ধুৱাই ধুনীয়া। আৰু এতিয়া মই ওলাইছোঁ বাইদেউহঁতৰ ঘৰলৈ। আমাৰ ঘৰত আজি গৰু চৰু তেনেকৈ লাও বেঙেনা একো দলীয়া নহয়, কিবা বেলেগ বিশেষ অসুবিধা, সেইকাৰণে ওলাইছোঁ বাইদেউহঁতৰ ঘৰলৈ। আৰু বাইদেউহঁতক মই এতিয়া ফোন কৰিছিলোঁ, ফোন কৰোঁতে সিহঁতে বোলে শুই উঠাই নাই। মই ফোন কৰোঁতে শুই আছে বৰ্তমান। চ' এতিয়া যাবলৈ ৰেডি, আৰু ভাগিন দুজন আছে, সেইকাৰণে এয়া কাপোৰ আৰু লগতে কিবা কিবি খোৱা বস্তু লৈছোঁ। চ' এতিয়া গৈ থাকোঁ, দেৰি নকৰোঁ, তাতে ধুনীয়াকৈ গৰু চৰু গা ধুৱাই লাও বেঙেনা খাম। এতিয়া গৈ থাকোঁ। ঘৰ কিন্তু কি হ'ব, আহি পেলাই লাইট আন্ধাৰ হৈ আছে, এতিয়া উঠাই নাই। এইয়া চাই লওক, এইয়া এইকেইজন মহাপুৰুষ এতিয়ালৈকে উঠাই নাই। সিহঁত পুতুত এতিয়া অলপ সময়ৰ পিছতে আমি গা ধুই আছোঁ গৰু। চ' ভিডিঅ'টো চাই থাকোঁ শেষলৈকে। আৰু এতিয়া আমি কাটিছোঁ লাওটোৰ মানে অৱস্থা অলপ বেয়া কৰি দিলে, মানে টান হৈছে, খোলাটো বহুত টান হৈছে, সেইকাৰণে কাটাত অলপ প্ৰব্লেম হৈছে। চ' কথা নাই বাৰু, কাটি মেলি পিচ কৰি ধুনীয়াকৈ বেঙেনাৰ লগত মিলাই ধুনীয়া লাও বেঙেনা একেলগে কৰি এতিয়া নৈ ঘাটলৈ যাম। আৰু এটা কথা, ইয়াৰে আঠা মানে ওচৰৰ ঘৰত, গাঁৱতেতো ওচৰৰ ঘৰত লাও হ'লেও পোৱা নাই, সিহঁতে বজাৰত নাপাল চাগে গালে। চ' সেইকাৰণে ইয়াৰ পৰা, আৰু গাঁৱত এনেকৈ চলিছে ধৰ শ্বেয়াৰ কৰা ছিষ্টেম, ইয়াৰ নহ'লে তাৰ নহ'লে ইয়াৰ এনেকৈ। চ' এতিয়া হৈ গ'ল লাও কাটা, আৰু এতিয়া মানে পিচ কৰিলে আৰু হৈ গ'ল। আৰু আমি এতিয়া গৈ আছোঁ বৰ্তমান নদীৰ ঘাটলৈ, মানে গা ধুব। আৰু তাতে চব তেল চেল লগাই, মানে গৰু লাও চাও বেঙেনা চেঙেনা লগাই আৰু গৰু এৰি দিম আৰু তাৰ পৰা। আৰু আমি এতিয়া আহি পালোঁ ইয়াত নদী ঘাট, আৰু ইয়াতে গা ধোৱা হ'ব গৰু। আৰু ইয়াতে গৰু চৰু গা ধুই ধুনীয়াকৈ মানে লাও চাও বেঙেনা চেঙেনা আমাৰ এটা বৰ্তমান ডাঙৰ সমস্যা হ'ল। চ' ৰাস্তাটো তাৰমানে দৰ্জাখন সৰু হৈছে, এতিয়া কেনেকৈ পাৰ কৰা, সেইটোহে আমাৰ টেনশ্যন। আগেদি লৈ যা, আগেদি ৰাস্তা আছে, আৰু সেই আগতে আগেদি এইফালেদি গৰু অনা হ'ব, আৰু এইফালে গৰু আনি আমি ইয়াতে মিলাই ধুনীয়াকৈ গা ধুৱাম যা। আৰু ইয়াতে ফাইনেলি আমি গৰু গা ধোৱা কামটো কৰি ল'ম, আৰু কামটো কৰি লৈ ধুনীয়াকৈ ফাইনেলি আমাৰ গৰু আহি গ'ল নদী ঘাট। চ' এতিয়া আমি ইয়াত গা ধুৱাম, গা চা ধুই আজা কাম এই যে গৰু, এই ফ্ৰেণ্ডছ, আমি এতিয়া গৰু গা ধুৱাম। আৰু গৰু গা ধোৱাৰ পিছত আপোনালোকে জানেই তো কি কৰে, আজি হৈছে গৰু বিহু। চ' আৰু এয়া হৈছে আমাৰ লাও বেঙেনা, এই তেল চেল গোটাই ৰেডি হৈ আছে বৰ্তমান, তেল ধূপ এয়া। পানী মাৰ গৰু গাড়ী মোক নিদিবি দে, গৰু গাড়ী মোবাইল কিবা মোবাইল। আৰু এতিয়া আমি গৰু গা ধুই আছোঁ। এই গৰু আমাৰ, এই গৰু গা ধুইছে, এইটো হৈছে আমাৰ ছেকেণ্ড দমৰা, মানে দমৰা। এইটো হৈছে আমাৰ ছেকেণ্ড দমৰা, আৰু এই হৈছে আমাৰ ডাঙৰ দমৰা।
আৰু এইটো হৈছে আমাৰ ডাঙৰটো এইটো হৈছে আমাৰ ডাঙৰটো ইয়াছ কেন্দ্ৰ মৰা মৰিব পৰা নাই মূৰত মাটিতে লাগছে আৰু লাহেকৈ আমাৰ গৰু গা ধোৱা হৈ গ'ল এতিয়া লাও বেঙেনা খুৱাব বাকী আছে আইফালে লিয়া ধূপ জ্বলা হ'ব ছাতি নাই ধূপ চুপ জ্বলাই এই পানী ছিকিলে নজ্বলিব চাওঁ মই খুলি দিম ইয়াত ধূপ ওলাই ল আৰু ইয়াত ধূপ চুপ জ্বলাই ধুনীয়া সিমানটো তেল লগাও অংকুৰ তেল লগাচোন তই ইয়া তেল খাই বিচাৰি দিনা যাব লাঠি নাযাবে লাঠি দিব এই মূৰত মোৰ আগত গৰুটো জানে আজি তামান ভাল পাইছে সি মানুহ জিকিলে কি দিয়ে হাই মূৰত দে আগত আৰু দে হ'ব দে তামান ধূপ জ্বলি গ'ল আৰু এতিয়া হ'ব লাও বেঙেনা খোৱাৰ কাৰ্য আৰু মই দুটামান লৈ লৈছোঁ এয়া আগতে লাও খাই কৰিব লাগিব কালি ঘূৰি টকা লাগিলে বেঙেনা খাল এই জৰে কেইটা জ্বৰকি দিয়ে লাও খা খাবি আৰু ঘূৰি টকা লাও বেঙেনা এই আমাৰ ডাঙৰ গৰু এই হৈছে আমাৰ ডাঙৰ গৰুটো আৰু এইটো হৈছে আমাৰ ডাঙৰ গৰু এইটো হৈছে আমাৰ ডাঙৰ গৰু আৰু এইটো বাগিনা ফ্ৰেণ্ড বৰ্তমান আমাৰ গৰু লাও বেঙেনা দিলে হৈ গ'ল আৰু এতিয়া আমি এই নৈঘাটৰ পৰা বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ঘৰত গৈ চাহ তাহ খাই আৰু মই এতিয়া ঘৰলৈ যাব লাগে চ' আহক ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগে যদি আপোনালোকে ভিডিঅ'ত চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে পায় আৰু ইয়াৰ পিছত ধামাকা ব্লগ আহি আছে চ' ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ আৰু ফ্ৰেণ্ডছ মই এটা ঘৰৰ পৰা যে বস্তু আনিছিলোঁ সেই বস্তুটো এতিয়া দিয়া হোৱা নাই সিহঁতে কোৱাই নাই মই যে কিবা আনিছোঁ ত' এতিয়া গৈ বাইকত আছে বস্তুটো নমা নাই কিন্তু তাৰ পৰা এতিয়া ইহঁতক দি আছোঁ আৰু কি আছে তাতে গম পোৱাই নাই মোটামুটি মই কোৱাই নাই কথাটো কোৱাই নাই এতিয়া দিলেহি গম পাব একো নাই আৰু দুখন গেঞ্জি আছে তাৰপিছত আৰু খোৱা বস্তু মানে কেক চেক আছে আৰু পিঠা আমাৰ বনোৱা হোৱা নাই এতিয়া দেও গৈ পেলাওক আৰু এজন আহি পোৱা নাই এতিয়া এজন আহিলে আৰু ডাঙৰজন আহিব নাই এই নৈঘাটলৈ থাকিলে সি গা ধুই আছে এতিয়া আহিব এতিয়া মই তাত গৈ ভৰি হাত থৈ ধুনীয়াকৈ দি আৰু মই চাহ তাহ খাই লওঁ তাৰপিছত ঘৰ যাম এতিয়া আমি চাহ খাবলৈ ওলাইছোঁ গৰু গা চা ধুৱাই এতিয়া লাও বেঙেনা দলিয়াই এতিয়া খাম আমি চাহ আৰু মই যে কৈছিলোঁ আপোনালোকৰ এটা বস্তু আছে সেইটো বস্তুটো এতিয়া ৰ'ব আনি আছোঁ 1 মিনিট এই সেইটো বস্তুটো এইটো দিব লাগে এতিয়া ইয়াত কি আছে এইটো হৈছে ধৰ অংকৰ কিমান এতিয়া বৰ্তমান কৰি আছোঁ আৰু ইয়াত মই কৈ দিছোঁ এতিয়া ইয়াত আছে দুখন গেঞ্জি চলা এখন হৈছে অংকুৰ আৰু এখন হৈছে সীমান্ত আৰু লগতে আছে ইয়াতে খাবলৈ কেক ল পিন্ধি চাওঁ এতিয়া আমি খাম চাহ দুখন আনিছিলোঁ গেঞ্জি কিন্তু ডাঙৰ এখন সৰু হয় চ' সেইখন
এইখন আৰু বেলেগ এতিয়া সীমান্তৰ কাৰণে আৰু এইখন বেলেগ আনিব লাগিব চ' একো নাই আজি অলপ পিছত বজাৰলৈ গৈ এইখন আনিলোঁ আৰু ময়ো লোৱা নাই ময়ো ল'ম ফ্ৰেণ্ডছ এতিয়া চাহ তাহ খোৱা হ'ল আৰু এতিয়া মই ঘৰ যাওঁ আৰু যিখন নোকোলাই সেইখন জিনিছখন ইয়াতে লৈ লৈছোঁ চ' এতিয়া গৈ থাকোঁ আৰু ৰাস্তাত ভিডিঅ' নকৰোঁ তো আজি ভিডিঅ'টো ইমান